কাৰণে এটা দুৰ্ভাগ্যজনক কথা ইয়াত মই পোনপ্ৰথমতে দুটা কথা ক'ম 2018 চনৰ 3 জুলাই তাৰিখে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পীতাম্বৰদেৱ গোস্বামী জিলা সামৰিক চিকিৎসালয়লৈ গৈছিলে আৰু তেওঁ তাত পৰিদৰ্শন কৰিছিল পৰিদৰ্শন কৰি আহি তেওঁ টুইটাৰত লিখিছিল Today I visited patients of Sri Pitambardev Goswami Civil Hospital in Gormur, Majuli. Glad that patients were satisfied with available healthcare facilities. However, there is a scope of improvement. We will spend 23.80 crore to make a fully functional 200-bed hospital. তেওঁ তাত এনেকৈ লিখিছিলে টুইট কৰিছিল আৰু তাত টুইটাৰত তেওঁ কৈছিলে যে এইখন উন্নত মানদণ্ডৰ এখন চিকিৎসালয়লৈকে তেওঁ 200খন বিছনাযুক্ত চিকিৎসালয়লৈকে কি কৰিব গতিকে তাৰ পিছতে তেওঁলোকে 23.80 কোটি টকা ব্যয় কৰা হয় বুলি তেওঁ টুইটাৰত উল্লেখ কৰিছিলে 8 মাৰ্চ তাৰিখে 2019 চনত আৰু সেইদিনাখন মাজুলীলৈ গৈছিলে মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু শিলান্যাস কৰিছিল 200 বিছনাযুক্ত জিলা চিকিৎসালয়ৰ তাৰ পিছতে 2018 চনৰ 13 ছেপ্টেম্বৰ সেই একেটা চনতে সেই 18 চনৰ 13 ছেপ্টেম্বৰৰ দিনাখন আইমনি নামৰ মহিলা এগৰাকী প্ৰসূতি আছিল তেওঁক ডেলিভাৰী কৰিবৰ কাৰণে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু সেই মহিলাগৰাকীক তাত ৰাখিব পৰা কোনো ব্যৱস্থা নাছিল আন্তঃগাঁথনি নাছিল কাৰণে মহিলাগৰাকীক উভতাই পঠোৱা হৈছিল 4 দিন পিছত আহিবলৈ কৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ মহিলাগৰাকী ৰাস্তাতে এটি সন্তান জন্ম দিছিল গতিকে আপোনাক বিশেষ কিনো কম যে এটা বছৰতে শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰীও তেওঁ পৰিদৰ্শন কৰি আহিলে মুখ্যমন্ত্ৰীও পৰিদৰ্শন কৰি আহিলে আৰু সেই একেটা বছৰতে এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা এটাৰ পিছত এটা ঘটিয়েই থাকিল গতিকে আপোনালোকে কওক মই এই মঞ্চৰ পৰাই আমাৰ অসমৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছো যে আপুনি আজি যিমান কথা চিঞৰি কয় মানুহক এই যে স্বাস্থ্য বিভাগৰ উন্নতিৰ ঢাকঢোল বজায় এই যে শিক্ষা বিভাগৰ উন্নতিৰ ঢাকঢোল বজায় এইবোৰ কি তাৰ মানে আমাৰ লগত বহি আছে এগৰাকী ব্যক্তি তেখেত মাজুলীৰে হয় তেখেতো আপোনাক হয়তো এই প্ৰশ্নটো কৰিব কিন্তু মই আম আদমি পাৰ্টিৰ ফালৰ পৰা আপোনাক প্ৰশ্ন কৰিছো যে ন্যূনতম আন্তঃগাঁথনি নোহোৱাকৈ আপুনি যি এখনৰ পিছত আনখন যি চিকিৎসা মহাবিদ্যালয়ত আপুনি বনাই গৈ আছে এই চিকিৎসা মহাবিদ্যালয়ত যদি আন্তঃগাঁথনি নাথাকে কোনো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নাথাকে ডক্টৰ নাথাকে সময়ত ডক্টৰ পোৱা নাযায় নাৰ্ছ পোৱা নাযায় চিকিৎসা পোৱা নাযায় তেনেহলে এইবোৰ বনোৱাৰ অৰ্থ কি আছে গতিকে এটা কথাই কম দাবী জনাইছো যে ইয়াৰ উচিত তদন্ত